নমস্কাৰ। কিছু সময়ৰ আগতে এটা খবৰ আহিছে যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাক লৈ অসমত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা নহ'ব আৰু এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে। আৰু তেওঁলোকে কৈছে যে ক'ভিডৰ যি বৰ্তমান সময়ৰ সংক্ৰমণ তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত কোনো পধ্যেই তেওঁলোকে অফলাইন মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষা হওক কোনো ধৰণৰ পৰীক্ষা তেওঁলোকে পাতিবলৈ নিদিয়ে। আৰু 18 জুনত এখন গুৰুত্বপূৰ্ণ মিটিং আছে য'ত শিক্ষামন্ত্ৰীৰ লগতে ছাত্ৰ সংগঠনৰ লগতে সকলো বুদ্ধিজীৱী লোকো তাত উপস্থিত থাকিব আৰু সেইখনে চূড়ান্ত সিদ্ধান্ত হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু আমি সকলোৱে আশা কৰিম যাতে এটা ভাল নিউজ আহে আৰু সেই নিউজটো আৰু সকলোবোৰ আপডেটৰ বাবে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো প্ৰেছ কৰা নাই যদি প্ৰেছ কৰি ল'বা। আৰু এটা কথা, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।